চৰকাৰৰ দিনত নতুন বেল্ট ব্লক অসম চৰকাৰে আকৌ নতুনকৈ ট্ৰাইবেল বেল্ট ব্লক বনাইছে আৰু এনাউন্স কৰিছে যে আগতে আমাৰ বেল্ট আছিলে ব্লক আছিল তো ব্লক মানে কেইবাটাও গাঁও লগ লাগি একটা ব্লক হয় আমাৰ প্ৰশ্ন আছিলে এটা গাঁও অকলে আছে তো কি হ'ব একটা গাঁও অকলে থাকিলে বেল্টটো নহয় ব্লকো নহয় কিন্তু আমি এইটো সিদ্ধান্ত ললো যে এটা গাঁও যদি কৰবাত অকলে আছে তাতো মিনি ব্লক গঠন হ'ব যিটো আমি কৰি আছো গতিকে আসাম গভৰ্ণমেণ্টৰ কমিটমেণ্ট ট্ৰাইবেল মানুহৰ লেণ্ড ৰাইটছ প্ৰটেক্ট কৰাক লৈ পেলাই অসম চৰকাৰৰ যিটো কমিটমেণ্ট আছে কমিটমেণ্টটোক আমি কোনো ডাউট কৰিব নালাগে এইটো আমাক সন্দেহ কৰিব নালাগে আসাম গভৰ্ণমেণ্টে প্লেইনছৰ কাৰণে আসাম গভৰ্ণমেণ্টে লেণ্ড পলিচি লৈছে য'ত এজন লেণ্ডলেছ মানুহ মেক্সিমাম 7 বিঘা খেতি মাটি 1 বিঘা কিন্তু আমাৰ লেণ্ড পলিচিত আমি পাছ কৰিছো যদি ট্ৰাইবেল মানুহ আৰু ট্ৰাইবেল মানুহ যদি পৈতৃক সূত্ৰে তেখেতৰ যদি মাটি হয় তেতিয়াহ'লে তাত 7 বিঘাৰ ৰুলটো নাথাকে আপ টু 50 বিঘা ট্ৰাইবেল মানুহ পাব পাৰে এই কথাটো মই আপোনালোকক এইকাৰণে কৈছো যে আমাৰ কমিটমেণ্ট যে লেণ্ড ৰাইটছ ট্ৰাইবেল মানুহৰ লেণ্ড ৰাইটছ প্ৰটেক্ট কৰাৰ কাৰণে এতেকে কাৰ্বি আংলং ডিমা হাছাওতো ট্ৰাইবেল মানুহৰ যি লেণ্ড ৰাইটছ আছে তাক আসাম গভৰ্ণমেণ্টে ফুল্লি ৰেছপেক্ট কৰে সন্মান কৰে আৰু ইয়াক এইটো কনষ্টিটিউচনেল ৰাইট হয় ইয়াক প্ৰটেক্ট কৰিবৰ কাৰণে অসম চৰকাৰে যি ছাপোৰ্ট দিব লাগে এতিয়া ঘটনাটো হ'ল এইটো কাউন্সিলৰ মেটাৰ এইকাৰণে আমি ইয়াত সোমোৱা নাছিল আৰু এতিয়া আজি মই কালিৰ পৰা আহি ইয়াতে মই আজি আপোনালোকৰ অনশনস্থলীটো আহি মই যিটো দেখিছো এটা কথা মই মন্ত্ৰী হিচাপে স্বীকাৰ কৰিম যে আপোনালোকৰ আন্দোলন যিটো অনশন কৰিছিলে এইটো শান্তিপূৰ্ণ আছিলে আৰু এইটো গণতান্ত্ৰিক আছিলে ইয়াত কোনো ভায়োলেন্সৰ যে ভোটাৰ লিষ্টৰ কাটি দিব কিবা কিবি কাটি নাম কাটা দিব কিবা কিবি বহুত মিছা প্ৰপাগাণ্ডা হৈছে গতিকে এইবাৰো মানে মিছা প্ৰচাৰ এইবিলাক একো পিজিআৰ একো এভেকশ্যন নহয় আপোনালোকে চিন্তা কৰিব নালাগে হা যেনিবা স্যার প্রত্যেক ইলেকশনৰ আহিলে স্যার যিকোনো দলে হোক স্যার এইটো পিজিআৰৰ এটা মুদ্দা লৈ পেলাই সদায় আমাক মানে পিজিআৰৰ বকবাক কোনে কৈছে আপোনালোকে শুনক 1 মিনিট আপোনালোকৰ যে পিজিআৰক কিবা এটা ইলেকশ্যন কৰিব কোনে কৈছে কোনো কোৱা নাই স্যার জাস্ট আমি ভয়ভীত হৈছো স্যার গতিকে যাব নালাগে আপুনি প্ৰেছ মিডিয়াক আপুনি জনাইছে স্যার যে পাট্টা নথকা এৰিয়াত বকবাক কৰা মানুহৰ ইলেকশ্যন হ'ব স্যার গতিকে কথা মানে আপোনালোকে বুজা নাই মই কৈছো প্ৰেছ মিডিয়া যিবিলাকৰ নাগালেণ্ড বৰ্ডাৰ ইণ্টাৰ ষ্টেট অফ বৰ্ডাৰ যিবিলাকৰ ডিষ্ট্ৰিক্ট যিবিলাক আছে লাংকাইজান এৰিয়া তাৰপিছত যিবিলাকৰ মেঘালয় এৰিয়া ইয়াতো আপোনালোকৰ বৰ্ডাৰ নহয় আৰু একনো ইয়াত যদি কৰে যে মোৰ সমষ্টিও আছে মোৰ সমষ্টিটো তাতে পিজিআৰ বহবাস কৰা আছে আৰু এনেকা খনচিং হাৰখাদো আছে বা এখেতৰ সমষ্টি আছে আমি আশা কৰো স্যার কি আপোনাৰ অহা দিনবোৰত মানে পিজিআৰ পাৰ্মানেণ্ট সলিউশ্যন দিব স্যার হ'ব